এতিয়াতো আশাটোতো আমি এতিয়া জয়ীৰ ক'বলৈ আমি 100% আমি জিকি আছোঁ। যিহেতু আমি আৰু ভাল হেৰি লৈ পেলাই আমি সংখ্যা ভোট লৈ পেলাই আমি জিকি যাম আৰামত। যিহেতু ৰাইজৰ যিখিনি আকলি মৰম আজি যিখিনি আমি পাই আছোঁ, ৰাইজে চবে দলে বলে আহি পেলাই মৰমখিনি দি আছে যিহেতু, সেই গতিকে আমি 100% মানে জিকাৰ হেৰি আছে। আৰু আমাৰ যিটো সপোন আছে, সপোনটো আজি আমাৰ যিটো জাতি মাটি ভেটিৰ যিটো সুৰক্ষা, সেইটো সুৰক্ষাৰ কাৰণে থিয় হ'ব লাগিব। আৰু লগতে আমি যিকেইটা আমি ইউথছৰ আমাৰ নৱপ্ৰজন্মৰ যিকেইটা আমাৰ নিবনুৱা সমস্যা, সেই সমস্যা প্ৰথম আমি পদক্ষেপ ল'বলৈ আমি হাতত লৈছোঁ। গতিকে চব আমি নিবনুৱা সমস্যাটো গোটেই ইউথছক লৈ পেলাই আমি আগবঢ়াই যাম। গতিকে ইউথৰ সমস্যা যি দিনে দিনে সদায় বাঢ়ি আছে, আমাৰ যিটো পৰিৱেশবিলাক নষ্ট হৈ আছে, গতিকে আমি পৰিৱেশটো এটা শান্তি আৰু আপোনাৰ একতা এটা সজাই ৰাখি পেলাই আমি সমাজখন আগবঢ়াই নিয়াৰ কাৰণে আমি এটা APB হিচাপে বা মই নিজৰ APB আজি প্ৰাৰ্থী হিচাপে মই এইখিনি মানে ভালকৈ চিন্তা চৰ্চা কৰি আগবঢ়াই লৈ যাম বুলি এটা আশা কৰি আজি ৰাইজখন ওলাই আহিছোঁ বা ৰাইজখন থিয় হৈছোঁ আৰু দায়িত্ব ল'ম বুলি ওলাই আহিছোঁ। সেইটোতো আৰু ৰাইজে ক'ব, যিহেতু ৰাইজে যিখিনি কৈ আছে, ৰাইজে আজি কিবা এটা বোধহয় উন্নতি বুলি ৰাইজক বোধহয় দেখা নাই। বিশেষ বোধহয় আপোনাৰ বিগত 15 বছৰতো আপোনাৰ বিগত 5 বছৰতো কিবা এটা নতুন বিকল্প কিবা এটা অল্টাৰনেটিভ বিচাৰে ৰাইজে। সেই গতিকে আমি অল্টাৰনেটিভ হিচাপে ওলাই আহিছোঁ, আমি ৰাইজৰ দল হিচাপে আমি ওলাই আহিছোঁ। গতিকে সেইটোৱে ৰাইজে বিকল্প বিচাৰি আছে। নিশ্চয় কিবা এটা ৰাইজে কিবা এটা অসুবিধা পাইছে, সেইকাৰণে ৰাইজে নিশ্চয় আমাক দলে বলে এতিয়া সহায় কৰি আছে। এতিয়াতো আপুনি যিহেতু আপুনি চকীৰ কথাটো সুধিলে, টুৰিষ্টৰ ক্ষেত্ৰত টুৰিষ্টটো আমি বিশেষকৈ আমি নজৰ ৰাখিছোঁ। এইটো চকীৰ টুৰিষ্ট সেইকাৰণে আমি ৰাইজৰ ডেভেলপ মানে সমাজে আজি আপোনাৰ টুৰিষ্ট লাইনটো যদি আমি ভালকৈ যদি হেৰি কৰা যায়, গতিকে ৰাইজে আজি বিশেষকৈ নিবনুৱা সমস্যাবিলাক যেনেকুৱা কৰি আছে, পৰিয়ালবিলাক যেনেকুৱা আপোনাৰ অভাৱ অভিযোগ কৰি আছে, তেতিয়া আমি টুৰিষ্ট লাইনটো যদি ভালকৈ কৰা যায়, সেইটো আমি ফাৰ্ষ্ট মানে নজৰ ৰাখিছোঁ। সেইটো কৰাৰ লগে লগে ৰাইজে সদায় বেপাৰ বাণিজ্য কৰাৰ কাৰণে সুবিধা হ'ব। যেনে আমাৰ বাহিৰা দেশৰ যে টুৰিষ্ট লৈ পেলাই আজি আগবঢ়াই আছে, আমিও বাগানপাৰা সমষ্টিটো তেনেকুৱা চকীটো এটা ডিজিটেলি বা হেৰি কৰি পেলাই আমি আগবঢ়াই লোৱাৰ কাৰণে এইটো প্ৰচেষ্টা আমি ল'ম। এই সমষ্টিটো বিশেষকৈ বাগানপাৰা সমষ্টিত ৰাস্তা ঘাট খুবেই বেয়া অৱস্থা। যদি আপুনি জয়ী হয়, কেনেধৰণৰ ইয়াৰ উন্নয়নৰ কাম কৰিব? ৰাস্তাখিনি কৰিম আমি, ৰাস্তাখিনি আমি চালোঁ নিজে। কিছুমান জেগাত আপোনাৰ আজিলৈকে আপোনাৰ কোনো যান বাহনৰ আপোনাৰ হেৰিটো নাই, আপোনাৰ ৰাস্তা ঘাটে আপোনাৰ কমিউনিকেশ্যন সেইটো খুবেই বেয়া। গতিকে যিকেইটা আপোনাৰ খুবেই কমিউনিকেশ্যন একদমেই বেয়া, প্ৰথম অৱস্থাত যিকেইটাত একদম নচলে সেইকেইটা মই প্ৰশ্ন কামটো কৰিম। বাকী চবকেইটা আমি 5 বছৰ সম্পূৰ্ণভাৱে আমি কাম কৰাৰ চেষ্টা কৰিম। যিহেতু ৰাস্তা ঘাট যিকেইটা আজি বিপদত কিছুমান আজি অসুবিধাত পৰি আছে, সেইবিলাক আমি দুখ লগা কথা আছোঁ। ৰাইজে অভিযোগটো সদায় দি আছে, গতিকে সেইবিলাক অভিযোগটো লৈ পেলাই ৰাইজে আজি সন্মুখত থিয় হৈছে। ৰাইজক আজি আমাৰ শান্তি আৰু একতা, আজি নিবনুৱা সমস্যা, আজি সমস্যাটো আমি সমাধান কৰাৰ কাৰণে আৰু আমাৰ যিটো আমাৰ বস্তিৰ যিটো আমাৰ সুৰক্ষা, আজি যিহেতু আমাৰ বস্তিৰ আমাৰ কোনো সুৰক্ষা নাই। আমাক সদায় আমি বিগত আপোনাৰ 5 বছৰ BPF ৰাজ কৰাৰ পিছত, 5 বছৰ UPF কৰাৰ পিছত, আমি 20 বছৰ আপোনাৰ BTC হোৱাৰ পিছত আজি আমি কেনেকুৱা হৈছে যে ফৰেষ্ট লেণ্ডত থকা বুলি পৰিচয় আছে। ৰাইজে সেইটো অভিযোগ কৰিছে আমি ফৰেষ্ট লেণ্ড বুলি আমি কিয় পৰিচয় পাইছে, আমি পামত থকা বুলি কিয় সমস্যা, সেইটো সমাধানটো আমাক সমাধান কৰি দিব ৰাইজে চবে আহ্বান কৰি আছে। আৰু আমিও ৰাইজক আহ্বান কৰিছোঁ, আমাৰ লগত দলে বলে আহিছে, আমাক সাপোৰ্ট কৰোঁ, আমাৰ মাটিৰ ভিতৰত আমাৰ সুৰক্ষাত আমি ৰাখিব লাগে।